হাই এভৰিৱান নমস্কাৰ খুলুমবাই স্বাগতম জনালোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এতিয়া মই আজি ৰাতিপুৱাই ঢিঙৰ পৰা ঘৰ পালোহি। ঘৰত আহি পেলাই এয়া বাৰান্দাটো অলপ ধূলি বালি হৈ আছে আৰু আমাৰ মায়ে ইমান ধুনীয়া চব্জি বনাইছে লাই দি মাংস। সেইকাৰণে টকা দি দুটা টাপ ৰাখিলোঁ, যোৰা 40 টকা। এয়া কি ফুল লগাব পাৰোঁ আৰু এই পাৰ্চেল এটা আহিলে সেইকাৰণে আপুনি ভিডিঅ'ত উঠি যাব দেই। কওকচোন কিমান দামটো কিমান আছিলে? 251 নহয়, মই কুৰ্তিখন আহিছে বুলি ভাবিছোঁ। নহয়, এইটো বেলেগ হেৰিহে দিছিলোঁ। এইটো পাৰ্চেল আনা ভাবিছিলোঁ, কুৰ্তিটো আহিছে পাৰ্চেলত। কুৰ্তি নহয়, মই মানে বাৰু দেখাম এতিয়া কি বস্তু। এইটো ডাঙৰ বস্তু উঠাব। আনবক্সিং মই অকলে কৰিব লাগিব, বাবুৱে বোলে হেল্প নকৰে। গতিকে এতিয়া আনবক্সিং। এইটো ব্লেড দিছোঁ। কি বস্তু আপোনালোকক ছাৰপ্ৰাইজ। অঁ, কেনেকৈ খোলে? মোবাইলটো ধৰি নিদিলে মই খুলিব নোৱাৰিমেচোন। বাবু খোল। খুলিছোঁ ৰ। মই ইফালে খুলিলোঁ, ইফালে খোল। অলপমান আনবক্সিং কৰা ল'ৰাটো ৰ। ভিডিঅ'টো ইমান ভাল উঠা নাই, ইফালৰ পৰা কৰোঁ ৰচোন। জলদি খোলা ফাষ্ট কৰি দিবি। আনবক্সিং কৰাত বহুত ভাল দেই আমাৰ বাবুৱে। পিছফালৰ পৰা খুলি গ'ল এইটো। এইটো ছটা আছে। ছটা আছে না? সম্পূৰ্ণ ছটা। এতিয়া খুলি গ'ল। এই আচাৰ থ'ব পৰা সৰু সৰু বৈয়াম। অলপ ডাঙৰ হ'ব বুলি ভাবিছিলোঁ, ইমান ডাঙৰ নহয়, কিন্তু ছটাই আছে বস্তুটো। আৰু এইটো মকৰা নিচিনা লাগিছে। বহুত ভাল। মিছ'ৰ পৰা অৰ্ডাৰ দিছিলোঁ। ধুনীয়া ধুনীয়া দেখাই দা। মই আপোনালোকক আচাৰ থৈ দেখাই আছোঁ মই। কামাল কা চিজ হে। কপিটো ক'ত? ৱাও, ফটো একপি উঠিলোঁ। আধাৰ কাৰ্ড লৈ পেলাই ইয়াত আমাৰ ঘৰৰ ওচৰতে, বেছি দূৰ নহয়, চাব চেণ্টাৰতে ভেকচিন তৃতীয় নম্বৰ ভেকচিনটো ল'বলৈ যাওঁ মই। আৰু এয়া ঘৰৰ ড্ৰেছতে যাওঁ, ওচৰতে যিহেতু। আৰু এতিয়া মায়ে ভেকচিন ল'বলৈ গৈ আছে। ভেকচিন ল'বলৈ গৈ আছে। কিবা এটা কত যাওঁ পুৰা লৰি আছে। এতিয়া ভেকচিন লওঁতেও একপি ফটো উঠিলোঁ। বগৰী চাব চেণ্টাৰৰ ওচৰতে বগৰী আছে। এতিয়া বিজি লৈছোঁ, বগৰী খালে আৰু চব নাইকিয়াই হৈ যাব। সেইটো এটাত পক্কা বাবু। ভেকচিন লৈ আহি পালোঁ ঘৰত। তাতে ইমান বিষোৱা নাই, কিন্তু একো নহ'ব চাগে। কিবা এতিয়া আৰু কোনে পায়? ক'ভিডেও নোৱাৰে, অমিক্ৰণো নোৱাৰে আৰু না। তিনিটা ভেকচিন, তিনিটা। আজি আমাৰ আকৌ পিঠাগুড়ি খুন্দিছোঁ। এয়া মায়ে ময়ে। এতিয়া মই খুন্দিম। বাথু মেলা আহি আছে, গতিকে পিঠা অলপ বনাই থওঁ বুলি ভাবিছোঁ। আলহী কোনে আহে নাজানো, সেইকাৰণে পিঠাগুড়ি খুন্দি আছোঁ এতিয়া।
এতিয়া মায়ে খুন্দিছে, মই চালিম মই। ফুল গছ এই স্নেক প্লেন এটা আনিলোঁ। এইটো জোপোহাটো দেখিবলৈ বহুত ধুনীয়া। আৰু বাইদেউহঁতৰ পৰা আনিলোঁ, এই সুমিত্ৰা মাইনাহঁতৰ পৰা আনিলোঁ। আৰু এইটো কেকটাছ ডাঙৰ বিধটো। এতিয়া এইকেইটা লগাই লওঁ। প্ৰথমে মাটি আনোগৈ, এইকেইটা এতিয়া বাহিৰত থকা কেকটাছটো মাটিত লগালেহে বেছি ভাল হ'ব চাগে, কাৰণ এইটো বহুত ডাঙৰ জাতটো। এইটো স্পাইডাৰ প্লেন, স্নেক প্লেন, আৰু এইটো হৈছে কেকটাছ ডাঙৰ জাত। মা সানফ্লাৱাৰটো আছিলে। সানফ্লাৱাৰ গুটিটো ক'ত থলি? এইটো পানী বৰষুণ পৰিলেহে গছ লগাব লাগে। নহয়, সিটো মই থৈ আহিলোঁ তাতে থৈ আহিলি? আবহাওয়াৰ পৰা লৈ আহিবি নহয়, আবহাওয়াৰ ঘৰতে থৈ আহিলোঁ। এতিয়া মই ফুলকেইটা লগাই হৈ গ'ল। এইটো কেকটাছ ডাঙৰটো ইয়াতে দিলোঁ। টাবটোহে সৰু হৈছে নেকি, কাৰণ গছটো বহুত ডাঙৰ হয়তো। আৰু ইয়াত দিলোঁ স্পাইডাৰ প্লেন, আমাৰ মঞ্জুলাই আনি দিছে স্পাইডাৰ প্লেনটো। আৰু এই স্নেক প্লেন এইটো ইয়াত, স্নেক প্লেন সৰুটো স্নেক প্লেন চাপৰ, আৰু এইটো ওখ নহয়। মঙলবাৰে বাথৌ মেলা আছে, গতিকে পিঠাগুড়ি খুন্দোতে মই কৈছিলোঁৱে, গতিকে অলপ পিঠা পনা বনাই থওঁ বুলি। আৰু বাইদেউহঁতেও অহা কথা আছে, মঙলবাৰে আহে না নাহে। সিহঁতৰ কিবা অসুবিধা হৈ আছে, কিন্তু ঠিক নাই বুলি কৈছে। তথাপি আহিলে আহিব আৰু বাইদেউহঁতে। সেইকাৰণে তিল পিঠাটো আগতীয়াই খুন্দি থওঁ, আৰু ঘৰতো এইকেইদিন চাহ খাব লাগে বুলি। আৰু আলহী এজন দুজন আহিলেতো আহিলেই, সেইকাৰণে এতিয়া যোগাৰ কৰি লৈছোঁ। ইয়াত বহিছোঁ পিঠা পনা। মঙলবাৰে বাথৌ মেলা, ধুনীয়া এটা মই ব্লগ কৰিম। সিদিনাৰ নিচিনা যোগাৰ কৰি লৈছোঁ। এইখিনি তিলখিনি অলপ বিহুৰে আছিলে, কিমানখিনি বনাব পাৰোঁ। আৰু পিঠাগুড়ি বিহুতকৈ অলপ কম। ইফালে আৰু হিচিৰি মানে হ'ল ফটাকানি। ওপৰৰ পিঠাগুড়িখিনি হাৱা লাগিছে চাগে অকণমান, পিঠাটো ইমান প্লেন হোৱা নাই, অলপ হৈছে দে। এতিয়া আমাৰ মায়ে পিঠা বনাইছে, হয় নে নহয়? এতিয়া জলদি বনা। মই এতিয়া চুৱেটাৰ পিন্ধি চাৰ্জ দিব লাগে মোবাইল, আৰু খেলিব যাব লাগে। মোবাইলটো চাৰ্জ দি থৈ দিয়ে, কিয় জানা? কাৰেণ্ট এতিয়া আহিছে, কাৰেণ্ট নাছিল নহয়। যোৱা হ'ব, যোৱা। পিঠা বনোৱা হৈ গ'ল, আৰু ভিডিঅ'টো এইখিনিতে সামৰিব লাগিব। ভাল লাগিলে আপোনালোকে লাইক দিব, আৰু শ্বেয়াৰ কৰিবচোন মোৰ বন্ধুসকল।